হেল্ল' গাইজ, আশা কৰিছোঁ আপোনালোকে ভালে আছে। মই পিছে ভালে আছোঁ, বহুত বেছি ভাল আছোঁ। আজি সানডে হয়, সেইকাৰণে সানডে আমি বহুত দিন ধৰি ৱেইট কৰি আছিলোঁ কেতিয়া আমাৰ দুটা একেলগতে ছুটি হ'ব। আজি ফাইনেলি একেলগতে ছুটি হৈ গ'ল। আজি আমি ফুৰিবলৈ প্ৰগ্ৰাম এটা বনাইছোঁ আৰু যাম। এতিয়া বাজিছে 6:30 আৰু আমাৰ ড্ৰাইভাৰ দাদাজনক ফোন কৰিছোঁ, দাদা আহি পাবহি। ৰাতি কালি মই শুতে কমচে কম 12:30 বাজি গ'ল আৰু এতিয়া আমি ৰাতিপুৱা সাৰ পাইছোঁ 5:30 বজাত। এলাৰ্ম দি দিছিলোঁ, নহ'লে দেৰি হ'ব যাওঁতে, জেগাটো বহুতো দূৰ হয়। চ' আশা কৰিছোঁ আজি ব্লগটো আপোনালোকৰ ভাল লাগিব, আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ আমাক ফ'ল' কৰিব আৰু বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো চাই থাকিব আজি ভিডিঅ'টো। চ' গাইজ আমি ওলাই আহিলোঁ। এইপিনে মোৰ লগত আছে মিষ্টি, ধুনীয়াকৈ ৰেডি হৈছে, দেখি পাইছে। কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আজি মিষ্টি কেনেকুৱা লাগিছে। এতিয়া বাজি আছে 7:30, দাদা এজন আহি পাবহি, এতিয়া ফোন কৰিছিলে। তো আমি ওলাইছোঁ, ধুনীয়াকৈ ব্ৰেকফাষ্ট কমপ্লিট কৰিলোঁ। ৰাস্তা যাতে একো অসুবিধা নহয়, আমি ওলাইছোঁ। কমচে কম 3 ঘণ্টামান লাগিব যাওঁতে। তো ভিডিঅ'টো চাই থাকিব। দাদা আমি কোনপিনেদি যাব লাগিব এতিয়া? এতিয়া আমি চিধা ৰাস্তাই যাম, জানা দাদা। আচ্ছা, মানে চক চিনি নোপোৱা ৰাস্তাত গৈ একো লাভ নাই। আমি প্ৰথম গৈ আছোঁ ন? ডিগবৈ যাম, ডিগবৈ পৰা বেক হৈগে আচ্ছা এই বাইপাছটো সোমাম। বাইপাছটো সোমাইকে চিধা যাম ফাকপথাৰ যিটো ৰাস্তা আছে, সেই ৰাস্তাটো মানে মই চিনি পাওঁ, মানে মই বহুতবাৰ গৈছোঁ তো। এইফালে জাগুন্দি হয়, ক'ৰ ৰাস্তা আছে চিনি নাপাওঁ, আৰু অচিনাকি ৰাস্তা যাবও নালাগে। কিমান টাইম লাগিব টোটেল? কিমান টাইম লাগিব আমাৰ টোটেল? আপোনাৰ মিলাই ল'ম, মই এতিয়া সময়টো মেকআপ কৰি দিম। আচ্ছা আচ্ছা, ঠিক আছে। চ' গাইজ আমি এতিয়া বহিছোঁ গাড়ীত। আমাৰ 3 ঘণ্টামান লাগিব যাওঁতে। মিষ্টি তেতিয়ালৈকে ৰেষ্ট কৰি লাগিব। চাই থাকিব ভিডিঅ'টো। লাগিছে হৈ গৈছে যে টোপনি গৈছে আজি। এতিয়া হৈ গৈছে, এতিয়া হৈ গ'লে কি হ'ব? ভমিটিকৰ টেবলেট দিছিলোঁ নহয় মই। খাই লওঁ ইমান ধুনীয়া বাহিৰত চিনাৰী, চাহ বাগিচা কিমান ধুনীয়া। চ' গাইজ আমি এতিয়া আহি পালোঁ ডিগবৈ। এতিয়া বাজিছে 9টা। ইপিনে মিষ্টি অৱস্থা বেয়া হৈ গ'ল, পূৰা ভমিটিং হৈ আছে। আৰু আমাক জইন কৰিছে ডেইজি। এইটো ডেইজি আমাৰ লগত আহিছে। আমি আহি পালোঁ এতিয়া ডিগবৈ, আৰু ইয়াত জেগাটো বহুত ধুনীয়া হয়, ফুৰিবৰ কাৰণে ভাল। এদিন পাৰিলে থকাকৈ আহিম আৰু। ইয়াত ধুনীয়া ধুনীয়া প্লেচ আছে, পাৰ্ক আছে, চাবৰ কাৰণে বহুত ধুনীয়া হয়। এতিয়া আৰু 1 ঘণ্টামান লাগিব আৰু তাৰপিছতে আমি যাম, গৈ মস্তি কৰিম। চ' গাইজ আমি পাইছোঁ এতিয়া মাৰ্ঘেৰিটা, আৰু মিষ্টিয়ে অকণমান ফুচকা খাব বুলি কৈছে। মিষ্টিৰ গাটো বেয়া লাগি আছে, সেইকাৰণে আমি অলপ ফুচকাটো খাই লওঁ। তো তাৰ পেটটো ভাল লাগিব আৰু। তো বিচাৰি আছোঁ আৰু ফুচকা ক'ত পাম চাই লওঁ। তাইৰ অৱস্থা একদম বেয়া, চাওক পূৰা। একচুৱেলি তাই লং জাৰ্ণি কৰিব হেবিট নাইতো, সেইকাৰণে ইয়াত ওচৰত ক'ত ফুচকা দোকান আছে চাই লওঁ। তাৰপিছত তাইক ফুচকা অকণমান খুৱাই লওঁ, আৰু মেডিচিনটো দি দিছোঁ তাইক। আমি হোটেলত পাই গ'লোঁ, ৰুনমি চুইটছ, দেখি পাইছে। সেইপিনে বহি যাওঁ আৰু কিবা এটা খাব লাগিব। ভোক লাগিছে বহুত জোৰকৈ। কি খাবা? এইপিনে গাইজ চাওক, পূৰা এইপিনে কচুৰি আছে গৰম গৰম, তাৰপিছতে চিঙৰা আছে, তাৰপিছতে মিঠাই আছে, ৰসমলাই আছে, ঢেৰ মিঠাই আইটেম। কোনটো আপুনি খাব? চবেই আছে। চ' গাইজ আমি আহি পাই গ'লোঁ অৰুণাচলৰ 7 ৰিজৰ্ট। ইয়াতে বহুতে ভাল লাগিব বুলি শুনিছোঁ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু। তো মিষ্টি মোৰ লগত আহি পাইছে। কেনেকুৱা লাগিছে আহি কিনে? আহি পাই গ'ল আৰু পূৰা টায়াৰ্ড হৈ গৈছে আজি, অৱস্থা বেয়া আৰু। ইয়াত কাপোৰ চাপোৰ লৈ লওঁ আৰু ধুনীয়াকৈ। চ' গাইজ আমি ইয়াতে এনজয় কৰি লওঁ, তাৰপিছত আপোনালোকৰ ভিডিঅ'টো দেখাইছোঁ, চাই থাকিব। কেনেকুৱা লাগিছে ইয়াত আহি কিনে? ভাল লাগিছে? টায়াৰ্ড লাগিছে, ফিল লাগিছে নেকি? দেখি কিনে এতিয়া ভালে লাগিছে বাৰু। আৰু ইয়াত হাতত কি আছে? হাতত কাপোৰ লৈ আহিছোঁ। পূৰা এনজয় হ'ব মানে আজি? অলপ চলপ কৰিম বুলি ভাবিছোঁ। চ' এইপিনে চাওক গাইজ, পূৰা ভিতৰত মানুহ পূৰা ভৰ্তি হৈ আছে, পূৰা এনজয় কৰি আছে, চাই থাকিব ভিডিঅ'টো। চ' গাইজ এইপিনে চাওক, পূৰা ভিৰ হৈ আছে, একদম মানুহ পূৰা ভিৰ। ভিতৰত চাওক কেনেকুৱা মজা লাগিছে, পূৰা এনজয় কৰিছে আৰু ইয়াত গা চা ধুইছে আৰু দেখিছে। ইয়াত পূৰা সৰু সৰু একদম পূৰা বহিবৰ কাৰণে জেগা আছে, আৰু ইয়াত টিকেট কাটিব লাগিব আৰু সেইকাৰণে চবে থিয় হৈ আছে। টিকেটটো কাটিলে তাৰপিছত আমি ভিতৰত সোমাই যাম। আমি এতিয়া ভিতৰত সোমাই গ'লোঁ, টিকেট কটা হৈ গ'ল। এতিয়াতে বহুতে টাইম লাগিব, গা চা ধুই মেলি এনজয় কৰিব আছে, তো সময় লাগিব অকণমান। সেইকাৰণে আমি অকণমান লাঞ্চটো কৰি ল'ব লাগিব, সেইকাৰণে পূৰা ভিৰ হৈ আছে। লাঞ্চটো কৰিলোঁ, লাঞ্চটো কৰি মেলি তাৰপিছত ওলাম। অৰ্ডাৰটো এডভান্সকৈ দিব লাগিব, নহ'লে পূৰা ভিৰ থাকিব। চ' আমি লাঞ্চটো কৰি ল'ম, দেৰি হ'ব অকণমান, এনজয়টো কৰি লওঁ, তাৰপিছত চাই থাকিব আপোনাৰ ভিডিঅ'টো। চ' গাইজ মই ড্ৰেছ চেঞ্জ কৰি লৈছোঁ, চাইছে পূৰা ধুনীয়া লাগিছে মোক। আৰু ইয়াত বৰষুণ দি আছে, এইপিনে দেখাই দিছোঁ চাওক।
বৰষুণ ষ্টাৰ্ট হৈ গ'ল আৰু তথাপি মানুহ আহি আছে, পূৰা ভিৰ হৈ আছে। তো বেছি দেৰিলৈকে গা ধুব নোৱাৰিম, অলপ দেৰি ধুম আৰু তাৰপিছত যাব লাগিব। পিছত ৱেডাৰটো বেয়া হৈ গ'লে দিগদাৰ হ'ব যাবলৈ। আৰু মিষ্টি আৰু সিহঁতি ড্ৰেছ চেঞ্জ কৰি আছে, সিহঁতি আহিলে তাৰপিছত আমি যাম আৰু পূৰা এনজয় কৰি আহিম। চাই থাকিব ভিডিঅ'টো। ডেইজি আৰু মিষ্টি পূৰা নামি গৈছে পানীত। পানী কি ঠাণ্ডা নেকি? বহুত ঠাণ্ডা, পূৰা ঠাণ্ডা। কেনেকুৱা লাগিছে ঠাণ্ডা ঠাণ্ডা পানীত ভৰি দি? মজা লাগিছে নি গ'ল এই পৰিব লৈছে মিষ্টিয়ে। ঠাণ্ডা আছে পানী, বহুত ঠাণ্ডা। হে এইপিনে চাওক মিষ্টি পূৰা ক'ত গৈছে আৰু পূৰা ঠাণ্ডা। এইপিনে কি মজা লাগিছে চাবলৈ কাৰণে। চাওক পূৰা একদম ভিৰ হৈ আছে ইয়াত আৰু এইপিনে চাওক। অঁ মই চাই ল'ম তাৰপিছত গৈ আছে তাই পানীত আৰু চাওক কিমান দূৰলৈকে যাব পাৰে চাই লওঁ এবাৰ। পৰি যাব লৈছে আৰু চাওক সিহঁতি যে ক'ত গৈ আছে বুজি পোৱা নাই। মই গৈ আছোঁ আৰু সিহঁতক পৰি যাব মই একো নাই যা। চ' গাই চাওক একো দেখিয়ে নাপাইছোঁ, পূৰা পানীয়ে একো দেখিয়ে পোৱা নাই। আৰু সিহঁতি যে ক'ত গৈ আছে চাওক আৰু একদম পানী পূৰা একদম পূৰা পানীত গৈ আছোঁ আৰু একো দেখিয়ে পোৱা নাই। ইয়াত পূৰা ভিৰ হৈ আছে, তথাপি যাবতো লাগিবই। এইপিনে চাওক পূৰা মানুহ ভিৰ হৈ আছে আৰু কেমেৰামেন মোক থৈ দিছে, সিহঁতি বহিব আৰু ইয়াত চাওক দাদাজন পূৰা পানীত আছে, সিহঁতিও পানীত আছে, পূৰা মজা লাগিছে। চাওক সিহঁতি যে ক'ত গুচি গৈছে নহয়, একদম পূৰা পানীয়ে। এইপিনে চাওক কেনেকুৱা লাগিছে? একলেণ্ডত বেছি ভাল লাগিছে নে ইয়াত ভাল লাগিছে? বৰষুণ দি আছে, চাওক পূৰা মস্তি কৰি আছে, এনজয় কৰি আছে আৰু সিহঁতি। না অৱস্থা বেয়া হৈ গৈছে। কিয় এনেকৈ কৰিছা? নোৱাৰিবা নহয়। পূৰা অৱস্থা বেয়া। চ' গাইজ এইপিনে চাওক সিহঁতি অকণমান ৰেষ্ট কৰি আছে। কিয় ৰেষ্ট কৰি আছা যে? পানী ইমান নাই নহয়, কমে আছে। ক'ত পানী আছে? পানী বেছি নাই। পানী আছে নেকি? আছে। ক'ত পানী আছে? মইতো দেখাই নাই পানী। এই দেখাই দিম এনেকুৱা পানী, পূৰা ভিৰ দি। চ' বহুত পানী হৈ আছে। আমি 10-15 মিনিট ৰ'ম আৰু তাৰপিছতে আমি যাম আৰু লাঞ্চটো কৰিবৰ কাৰণে। বিকজ জোৰকৈ বৰষুণ দি আছে, সোনকালে ওলাব লাগিব আৰু। এইপিনে ভাল লাগিছে? আকৌ আহিবা নেকি? আৰু নাহিবা? গৰমৰ দিন আছে নহয়। এইপিনে চাওক পূৰা পানী একদম ভৰ্তি হৈছে চব পিনে, পূৰা পানী একদম পূৰা। এইপিনে চাওক মানুহ তথাপি ভিৰ হৈ আছে, এনজয় কৰি আছে আৰু। চ' গাইজ এইপিনে চাওক আমাৰ আহি গ'ল লাঞ্চ। ইয়াত ধুনীয়া একদম কালাৰফুল লাঞ্চ আহিছে। আজি কি আছে আমাৰ মেনু? আমাৰ আছে চিকেন থালি, পৰ্ক থালি আৰু কলডিল বইল, চিকেন চিলি। বহুতখিনি আছে আজি। বইল আছে, এইফালে তলত দেখাওক, এইবিলাক বইল চাটনি আছে। আচ্ছা, এইফালে বইল আছে। আচ্ছা, এইফালে পাপৰ আছে। আচ্ছা, চিকেন আছে। কিমানেই আৰু এইটো ভাত। আৰু ইয়াৰ ইমান চেফটিকে থোৱা হৈছে যে ভিতৰত কি আছে ইয়াত? এইটো টোপোলা ভাত হয়, এইটো আপোনাক উলিয়াই দিলোঁ, এইটো কলপাতটো। আচ্ছা, এনেকুৱা কথা। কলপাত। চ' আমি এতিয়া ফাইনেলি লাঞ্চ কৰিব বহিম আৰু তাৰপিছত আমি ওলাই যাম, বিকজ বহুত টায়াৰ্ড হৈ আছোঁ। 3টামান বাজি গৈছে। চ' আশা কৰিছোঁ আজি ব্লগটো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, আমাক ফ'ল' কৰিব। আমি আকৌ ঘূৰি আহিম নতুন এটা ব্লগ লৈ। চ' আজিৰ দিনটোৰ কাৰণে ইমানে থাকিল। চ' বাই বাই।